কৃষ্ণৰাম সকলো দৰ্শককে পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মোৰ ভিডিঅ'টিৰ আলোচনাৰ বিষয় হ'ল উচ্চ ৰক্তচাপ বা হাই প্ৰেছাৰ থাকিলে কি খাব লাগে বা কি খাব নালাগে আৰু ল' প্ৰেছাৰ থাকিলে কি খাব লাগে। বলক জানিবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। চেচুৰেটেড চৰ্বি বেছিকৈ থকা আহাৰ নিয়মিত খাই থাকিলে আমাৰ হৃদযন্ত্ৰৰ ধমনীবোৰৰ ভিতৰৰ পৰিসৰ ঠেক হৈ আহে আৰু ইয়াৰ ফলতে আমাৰ হাই প্ৰেছাৰ বা উচ্চ ৰক্তচাপ হয়। হাই প্ৰেছাৰ বা উচ্চ ৰক্তচাপ থকা লোকসকলে বিশেষকৈ কেলছিয়াম, মেগনেছিয়াম আৰু পটাছিয়াম সমৃদ্ধ আহাৰ যথেষ্ট পৰিমাণে খোৱা উচিত। আৰু এই উপাদানবোৰ কল, ষ্ট্ৰবেৰী, সুমথিৰা, অমৰা, বাদাম, সেউজীয়া শাক পাচলি, গাখীৰ, দাইল ইত্যাদিত পোৱা যায়। হাই প্ৰেছাৰ থকা লোকসকলে দৈনিক 8ৰ পৰা 10 গিলাচ পানী খাব লাগে। হাই প্ৰেছাৰ থকা লোকসকলে নহৰু নিয়মিত খাব লাগে। লগতে পিঁয়াজ, চুপ, চালাড, টেঙাজাতীয় ফল, নেমু পানী, নাৰিকলৰ পানী, বুট, চয়াবিন, ব্ৰকলি, বন্ধাকবি, বিলাহী, গাজৰ ইত্যাদি খাদ্যবোৰ খাব পাৰে। হাই প্ৰেছাৰ থকা লোকসকলে নিমখ কমকৈ খাব লাগে। দিনটোত আধা চামুচ নিমখেই যথেষ্ট। চিঙৰা, পকৰি, পৰঠা, পুৰি ইত্যাদি খাব নালাগে। চচ, আচাৰ, চাটনি, বেকিং পাউডাৰ ইত্যাদি খাব নালাগে। নিমখ খালেও সৈন্ধৱ নিমখ বা ক'লা নিমখহে খাব লাগে। হাই প্ৰেছাৰ থকা লোকসকলে ফাষ্টফুড, জাংক ফুড, টেমাত থকা পূৰ্বে প্ৰস্তুত কৰা খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে। ময়দা, বিস্কুট, কুকিজ ইত্যাদিত চেচুৰেটেড চৰ্বি থাকে। সেয়েহে হাই প্ৰেছাৰ থকা লোকসকলে এইবোৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব পাৰিলে ভাল। নিম্ন ৰক্তচাপ বা ল' প্ৰেছাৰ থকা লোকসকলে স্বাস্থ্যসন্মত সুষম আহাৰ খাব লাগে। দিনটোত 3 বাৰ আহাৰ খাব লাগে। ইয়াৰ মাজতে আকৌ 2-3 বাৰ পাতলীয়া আহাৰ খাব লাগে। ল' প্ৰেছাৰ থকা লোকসকলে চাহ কফিৰ সৈতে নিমকি বা পাপৰ ইত্যাদি খাব পাৰে। নিমখ হিচাপত খাব লাগে। কল, খেজুৰ, ডালচেনি, জালুক ইত্যাদি খাব লাগে। গজালি ওলোৱা বুট, মগু, সেউজীয়া শাক পাচলি, ফল মূল ইত্যাদি খাব লাগে। আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টি ভাল পালে সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই পাহৰি নাযাব। কৃষ্ণৰাম।